Hello everyone, এইটো হৈছে ঘৰৰ পৰা অহাৰ দিনাই কৰা ভিডিঅ'। ইয়া তেল চেল ভৰাই ললো আহি আছো মানে ওৰাঙত চাহটো খাই লোৱাৰ পাছতহে ভিডিঅ' বনাবলৈ মুড আহে আজিও একেই আৰু চাওকচোন মই চিপছ ক'ত লুকাই লুকাই খাই থাকিবলগীয়া হৈছে নহলে আদি খাবলৈ লাগে আৰু জ্বলা আছে কাৰণে তাক দিয়া কাজিৰঙা পালোহি কাজিৰঙাৰ আই মন্দিৰত বোলো সেৱা এটা লৈ যাও অকমান বৰষুণ দি আছে সেইকাৰণে বেছি দেৰি নকৰিলো গাড়ীত উঠিলোহি এতিয়া আকৌ যাও এইফালে ইউ গল মোৰ লগত সেৱা কাঢ়িবলৈ তাৰ পাছত দুপৰীয়া ভাতৰ টাইম হ'ল আৰু ভাত খাবলৈ সোমালো আজি পনীৰে অৰ্ডাৰ কৰিছো শনিবাৰ আৰু মঙ্গলবাৰে আমি নিৰামিষ খাওঁ আজি যেহেতু শনিবাৰ সেইকাৰণে আৰু আদিক চাওকচোন চব মানে খাবলৈ লাগে তাক তাৰ জলপানখিনি হ'লে নেখায় আমাৰ পৰা এনেকৈ মুখত দিব লাগে চব আৰু এইফালে ই ভাল পাব আজি খাই সি পনীৰ খাই ভাল পায় সি এনেও মাছ মাংস নাখায় আৰু আমি খাই লও পিছে এখেতে আদিক লৈ আছে খাই উঠি পুৰা গাড়ী উঠিম আৰু ভিডিঅ' নবনাও আৰু এইটো হৈছে পিছদিনাৰ ভিডিঅ' যোৱাকালি আৰু ভিডিঅ' বনাবলৈ নহ'লে ইমান যে কাম ওলাই নহয় ক'ত আৰু ভিডিঅ' বনাবলৈ সময় এয়া সন্ধিয়া সময়ত আহিলো ইমনহঁতৰ ঘৰলৈ আৰু আদি চাওকচোন দাদাৰ লগত কি ধুনীয়াকৈ আছে তাই চাহৰ যোগাৰ কৰিলে চাওকচোন কিমান কি যে দিছে আৰু আমি পুৰা বহি আছোঁ মাইনুহঁতো আহিছে এনেকৈ পুৰা চাহৰ আড্ডা সন্ধিয়া সময়ত এয়া আৰু তাৰ পৰা আহিলো আহিয়ে ৰাতিৰ ভাত বনাবলৈ চিকেন আছে দুপৰীয়াৰ আৰু মাংস আছে তাকে ভাবিছো কি বনাও ইফালে মিক্স সবজিও বহাই দিছো আৰু এখেতে ঔটেঙা আনিছিলে মাংসখিনিৰ লগত বনাবলৈ তাকে ভাবিছো কি কৰো কি নকৰো আজিলৈ আহিছো ভিডিঅ'টি যদি ভাল পালে ফলো কৰি দিব দেই বাই